নমস্কাৰ বন্ধু বান্ধৱীসকল বিং এছপায়াৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ আসাম জিকে ভিডিঅ' সিৰিজৰ আজি আমি 13 নম্বৰ পাৰ্টৰ ওপৰত আলোচনা কৰিম ইয়াত 20টা ইম্পৰ্টেণ্ট প্ৰশ্ন থাকিব ইয়াৰ পূৰ্বতে পাৰ্ট 12 লৈকে ভিডিঅ'সমূহ দিয়া হৈছে যদি আপোনালোকে চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনত গৈ চাই ল'ব পাৰিব তাতে আসাম জিকে বুলি এটা প্লেলিষ্ট প্ৰথমতেই পাই যাব আৰু লগতে অনুৰোধ জনাওঁ যদি চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' ফাৰ্ষ্ট কুৱেশ্যন নম্বৰ 241 Who is appointed as the first ever sports ambassador of Assam? অসমৰ সৰ্বপ্ৰথম ক্ৰীড়া এম্বেচাডৰ হিচাপে কাক নিযুক্তি দিয়া হৈছে স্পৰ্টছ এম্বেচাডৰ অফ আছাম ইয়াৰ শুদ্ধটো কি হ'ব ফাৰ্ষ্ট এভাৰ স্পৰ্টছ এম্বেচাডৰ সুধিছে ওকে মনত ৰাখিব আৰু উত্তৰটো কি হ'ব পজ কৰি উত্তৰটো দিবলৈ চেষ্টা কৰিব শুদ্ধ উত্তৰটো হ'ব হিমা দাস ওকে অপশ্যন এ হ'ব ইয়াত শুদ্ধ উত্তৰ হিমা দাস হ'ল অসমৰ সৰ্বপ্ৰথম ক্ৰীড়া এম্বেচাডৰ ওকে Next question number 242. The biography Smriti Tirtha is written on the life of Smriti Tirtha নামৰ জীৱনীখন কাৰ জীৱনৰ ওপৰত লিখা হৈছে ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব কাৰ জীৱনৰ ওপৰত বেছ কৰি পেলাই বা কাৰ জীৱনৰ ওপৰত আধাৰিত এখন পুথি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব নবীন চন্দ্ৰ বৰদলৈ অপশ্যন ডি হ'ব ইয়াত শুদ্ধ উত্তৰ নবীন চন্দ্ৰ বৰদলৈৰ জীৱনৰ ওপৰত বেছ কৰি পেলাই লিখা এই বায়োগ্ৰাফিখনৰ নাম হ'ল স্মৃতিৰ তীৰ্থ আৰু এইখন লিখিছিলে কোনে নলিনীবালা দেৱীয়ে 1948 চনত ওকে নলিনীবালা দেৱী ৰড স্মৃতিৰ তীৰ্থ অন দ্য লাইফ অফ হাৰ ফাদাৰ নবীন চন্দ্ৰ বৰদলৈ ইন 1948 ওকে নবীন চন্দ্ৰ বৰদলৈ নলিনীবালা দেৱীৰ দেউতাক আছিল আৰু তেওঁ জীৱনৰ ওপৰতে বেছ কৰি পেলাই এখন বায়োগ্ৰাফি লিখিছিলে সেইখনৰ নাম হ'ল স্মৃতিৰ তীৰ্থ আৰু কিমান চনত যদি সোধে তেতিয়া হ'ব 1948 চনত নেক্সট আছে কুৱেশ্যন নম্বৰ 243 হু ইজ অলছ' ন'ন এজ দ্য ভাঙনি কোঁৱৰ ইন আছামিজ লিটাৰেচাৰ অসমীয়া সাহিত্যত ভাঙনি কোঁৱৰ বুলি কাক জনা যায় ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব চাৰিটা অপশ্যনৰ শুদ্ধ উত্তৰটো হ'ব আনন্দ চন্দ্ৰ আগৰৱালা অপশ্যন ডি শুদ্ধ উত্তৰ আনন্দ চন্দ্ৰ আগৰৱালাক অসমীয়া সাহিত্যত ভাঙনি কোঁৱৰ বুলি জনা যায় তেওঁ বহুতো ইংৰাজী কবিতা ট্ৰেন্সলেশ্যন কৰিছিলে সেইবাবে তেওঁক ভাঙনি কোঁৱৰ বুলি জনা যায় ওকে নেক্সট আছে কুৱেশ্যন নম্বৰ 244 Who was not in the post of Chief Minister of Assam? নিম্নলিখিত কোনজন অসমৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱা নাছিলে মানে ইয়াৰ অপশ্যনত তিনিজন মুখ্যমন্ত্ৰী আছিলে কোনজন নহয় সুধিছে শুদ্ধ উত্তৰটো হ'ব শিৱপ্ৰসাদ বৰুৱা অপশ্যন ডি হ'ব ইয়াত শুদ্ধ উত্তৰ শিৱপ্ৰসাদ বৰুৱা অসমৰ কোনো কালৰ মুখ্যমন্ত্ৰী নাছিল বাকী যোগেন্দ্ৰনাথ হাজৰিকা কেশৱ চন্দ্ৰ গগৈ আৰু গোলাপ বৰবৰা এই তিনিওজন অসমৰ মুখ্যমন্ত্ৰী আছিলে যোগেন্দ্ৰনাথ হাজৰিকা তেওঁ দুলীয়াজান সমষ্টিৰ পৰা 1979ত মুখ্যমন্ত্ৰী হ'বলৈ সক্ষম হৈছিলে কাৰ্যকাল আছিলে 93 ডেজৰ বাবে খুব কম সময়ৰ বাবে আছিলে কেশৱ চন্দ্ৰ গগৈ ডিব্ৰুগড় সমষ্টিৰ পৰা 1982ত মুখ্যমন্ত্ৰী হ'বলৈ সক্ষম হৈছিলে 65 ডেজৰ কাৰণে তেওঁ কাৰ্যকাল আছিলে আৰু গোলাপ বৰবৰা তিনিচুকীয়া সমষ্টিৰ পৰা 1978ত মুখ্যমন্ত্ৰী হৈছিলে তেওঁ 1 বছৰ 176 ডেজৰ কাৰণে তেওঁ কাৰ্যকাল আছিলে খুব কম সময়ৰ বাবে কাৰ্যকাল আছিলে যদিও তেওঁলোক অসমৰ মুখ্যমন্ত্ৰী আছিলে ওকে ইয়াত অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ নেক্সট আছে কুৱেশ্যন নম্বৰ 245 হু ৱাজ দ্য পেট্ৰন কিং অফ মাধৱ কন্দলীৰ পৃষ্ঠপোষক ৰজাজন কোন আছিলে শুদ্ধ উত্তৰটো কি হ'ব কিং মহামাণিক্য ওকে অপশ্যন এ হ'ব ইয়াত শুদ্ধ উত্তৰ কিং মহামাণিক্য নেক্সট আছে কুৱেশ্যন নম্বৰ 246 হুইচ আছামিজ ৰাইটাৰ ইজ অলছ' ন'ন এজ উপন্যাস সম্ৰাট কোনজন অসমীয়া লিখকক উপন্যাস সম্ৰাট বুলি জনা যায় খুব কমন প্ৰশ্ন ৰিপিটেড হয় প্ৰায় সুধি থাকে শুদ্ধ উত্তৰটো হ'ব ৰজনীকান্ত বৰদলৈ অপশ্যন চি হ'ব শুদ্ধ উত্তৰ ৰজনীকান্ত বৰদলৈ তেওঁক উপন্যাস সম্ৰাট বুলি জনা যায় আৰু ৰজনীকান্ত বৰদলৈয়ে অসম সাহিত্য সভাৰ 1925 চনৰ যি নগাঁও অধিৱেশন আছিলে তাত তেওঁ সভাপতি পদত অধিষ্ঠিত হৈছিল ওকে এইটো লগতে ইম্পৰ্টেণ্ট হয় অসম সাহিত্য সভাৰ নগাঁও অধিৱেশনৰ 1925 চনত তেওঁ সভাপতিত্ব কৰিছিলে নেক্সট আছে কুৱেশ্যন নম্বৰ 247 হু ৱাজ এপইণ্টেড এজ দ্য ফাৰ্ষ্ট পুলিচ কমিশ্যনাৰ অফ গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হিচাপে প্ৰথম কাক নিযুক্তি দিয়া হৈছিলে শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন এ হ'ব শুদ্ধ উত্তৰ জ্যোতিৰ্ময় চক্ৰৱৰ্তী ওকে অপশ্যন এ শুদ্ধ উত্তৰ জ্যোতিৰ্ময় চক্ৰৱৰ্তী গুৱাহাটী আৰক্ষী আয়ুক্ত হিচাপে প্ৰথম নিযুক্তি দিয়া হৈছিলে নেক্সট আছে কুৱেশ্যন নম্বৰ 248 হু ইজ দ্য ফাৰ্ষ্ট আছামিজ উমেন টু উইন ইণ্টাৰনেশ্যনেল গ'ল্ড মেডেল ইন স্পৰ্টছ ক্ৰীড়া ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সোণৰ পদক বিজয়ী প্ৰথম অসমীয়া মহিলাগৰাকীৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো কি অংকুচিতা বড়ো অপশ্যন বি হ'ব ইয়াত শুদ্ধ উত্তৰ অংকুচিতা বড়ো ওকে চি ৱাজ দ্য ফাৰ্ষ্ট আছামিজ উমেন টু উইন ইণ্টাৰনেশ্যনেল গ'ল্ড মেডেল ইন স্পৰ্টছ 2017 চনত তেওঁ এই গ'ল্ড মেডেল জিকিবলৈ সক্ষম হৈছিলে আইবা উমেন্স ইউথ ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপত ওকে নেক্সট আছে কুৱেশ্যন নম্বৰ 249 হোৱাট ইজ দ্য নেম অফ দ্য ছুপাৰ কম্পিউটাৰ ইনষ্টলড ইন IIT গুৱাহাটী গুৱাহাটীত স্থাপিত কৰা ছুপাৰ কম্পিউটাৰটোৰ নাম কি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব পৰম ঈশান ওকে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ পৰম ঈশান এইটো IIT গুৱাহাটীত স্থাপিত কৰা ইনষ্টল কৰা এটা ছুপাৰ কম্পিউটাৰ নেক্সট আছে কুৱেশ্যন নম্বৰ 250 হোৱাট ইজ দ্য মিনিং অফ দ্য ৱৰ্ড আই ইন দ্য ফেষ্টিভেল নেম আলি আই লৃগাং উৎসৱৰ
আই শব্দটোৰ অৰ্থ কি ইয়াৰ অৰ্থটো হ'ল ফ্ৰুইট অপশ্যন বি হ'ব শুদ্ধ উত্তৰ ফ্ৰুইট আলি আই লৃগাং এইটো মিচিং জনগোষ্ঠীৰ লোকসকলে পালন কৰা এটা উৎসৱ হয় ইয়াৰ যিটো আই শব্দটোৰ অৰ্থটো হ'ল ফ্ৰুইট নেক্সট আছো কোৱেশ্চন নাম্বাৰ 251 okay the Boisagu festival is celebrated by which ethnic group of Assam বৈশাগু উৎসৱ কোনটো জনগোষ্ঠীৰ লোকে উদযাপন কৰে শুদ্ধ উত্তৰটো হ'ব বড়ো জনগোষ্ঠীৰ লোকসকলে উদযাপন কৰে বৈশাগু উৎসৱ ওকে নেক্সট আছো কোৱেশ্চন নাম্বাৰ 252 হিউৱেন চাং ভিজিটেড আসাম ইন দ্য ইয়াৰ হিউৱেন চাং অসমলৈ কিমান চনত আহিছিলে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন সি হ'ব শুদ্ধ উত্তৰ 643 AD ওকে 643 AD ত হিউৱেন চাং অসমলৈ আহিছিল Next question number 253 in which year Assam was completely annexed into the British Empire কিমান চনত অসমখনক সম্পূৰ্ণৰূপে ব্ৰিটিছ সাম্ৰাজ্যৰ অধীনত সংলগ্ন কৰা হৈছে কিমান চনত সম্পূৰ্ণৰূপে এনেক্স কৰা হৈছিল ইনটু দা ব্ৰিটিছ এম্পায়াৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1838 ত অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ 1838 চনত অসমখনক সম্পূৰ্ণৰূপে ব্ৰিটিছ সাম্ৰাজ্যৰ অধীনত সংলগ্ন কৰা হৈছিল এনেক্স কৰি দিয়া হৈছিল নেক্সট কোৱেশ্চন নাম্বাৰ 254 What was the name of the British officer who killed during Phuloguri uprising? Okay, Phuloguri বিদ্ৰোহৰ সময়ত কোনজন ব্ৰিটিছ অফিচাৰক হত্যা কৰা হৈছিল এটো ইম্পৰ্টেন্ট প্ৰশ্ন হয় Phuloguri uprising টো এটা ইম্পৰ্টেন্ট হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লেফটেনেণ্ট সিঙ্গাৰ অপশ্যন সি শুদ্ধ উত্তৰ এটো খুব ৰিপিটেড প্ৰশ্ন প্ৰায় হৈ থাকে সিঙ্গাৰ বুলি মনত ৰাখাই ল'ব লেফটেনেণ্ট সিঙ্গাৰ অপশ্যন সি শুদ্ধ উত্তৰ Phuloguri বিদ্ৰোহৰ সময়ত তেওঁক হত্যা কৰা হৈছিল ব্ৰিটিছ অফিচাৰ হয় এজন আৰু Phuloguri যেটো আপৰাইজিং ওকে Phuloguri uprising এটো অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ হয় ওকে First Peasant Uprising of Assam যেটো সংগঠিত হৈছিল 1861 চনৰ 18 অক্টোবৰ তাৰিখে আৰু কোন জায়গাত যদি খুদে তেতিয়া হ'ব নগাঁও জিলাৰ কলং নৈ পাৰৰ ফুলগুৰি নামৰ এটুকু ঠাইত ওকে অপশ্যন সি ইয়াত শুদ্ধ উত্তৰ লেফটেনেণ্ট সিঙ্গাৰ চন্দ্ৰ মনত ৰাখিব Peasant Uprising যেটো ফাৰ্ষ্ট Peasant Uprising হয় Phuloguri Uprising এটো সংগঠিত হৈছিল 1861 ৰ 18 অক্টোবৰ তাৰিখে Next question number 255 Under the Government of India Act 1935 total number of members in the Assam Legislative Assembly was Government of India Act 1935 ৰ অধীনত অসম বিধান সভাৰ সদস্যৰ সংখ্যা কিমান আছিল ওকে একদম প্ৰাৰম্ভিক অৱস্থাত মানে প্ৰথম অৱস্থাত Government of India Act 1935 ৰ অধীনত অসম বিধান সভাৰ সদস্যৰ সংখ্যা আছিল 108 জন অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ 108 প্ৰথম অৱস্থাত 108 আছিল 108 জন আছিল আৰু বৰ্তমান কিমান 126 ওকে নেক্সট আছে কোৱেশ্চন নাম্বাৰ 256 What is the name of the astrologer of Lasit Borphukan ওকে লাচিত বৰফুকনৰ জ্যোতিষীজনৰ নাম কি আছিল ইম্পৰ্টেন্ট প্ৰশ্ন হয় লাচিত বৰফুকনৰ যিজন জ্যোতিষী তেওঁৰ নাম আছিল অচ্যুতানন্দ দলৈ অপশ্যন সি হ'ব শুদ্ধ উত্তৰ অচ্যুতানন্দ দলৈ এটো ইম্পৰ্টেন্ট হয় মনত ৰাখি ল'ব ওকে লাচিত বৰফুকনৰ যিজন এষ্ট্ৰলজাৰ আছিল জ্যোতিষী তেওঁৰ নামটো হ'ল অচ্যুতানন্দ দলৈ নেক্সট কোৱেশ্চন নাম্বাৰ 257 Huyen Sang's account specially mention two varieties of fruits as esteemed to the people of Kamrupa what were these হিউৱেন চাঙৰ লিখনি অনুসৰি দুই ধৰণৰ ফলক কামৰূপৰ মানুহে মৰ্যাদা দিয়ে বুলি বিশেষভাৱে উল্লেখ কৰা আছে সেই ফল দুবিধৰ নাম কি সেই দুবিধ কি হ'ল সেই দুবিধৰ নাম হ'ব জ্যাক ফ্ৰুইটছ এণ্ড কোকোনাটছ ওকে কঁঠাল আৰু নাৰিকল জ্যাক ফ্ৰুইটছ এণ্ড কোকোনাটছ অপশ্যন বি হ'ব ইয়াত শুদ্ধ উত্তৰ ওকে নেক্সট আছে কোৱেশ্চন নাম্বাৰ 258 টুংখুঙীয়া বুৰঞ্জী ইজ ৰিটেন বাই সেইটো কমন প্ৰশ্ন প্ৰায় সুধি থাকে টুংখুঙীয়া বুৰঞ্জী কোনে লিখিছিলে শুদ্ধ উত্তৰটো হ'ব শ্ৰীনাথ দুৱৰা বৰবৰুৱা ওকে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ শ্ৰীনাথ দুৱৰা বৰবৰুৱা তেওঁ লিখিছিলে টুংখুঙীয়া বুৰঞ্জী নামৰ বিখ্যাত পুথিখন নেক্সট আছে কোৱেশ্চন নাম্বাৰ 259 which district ranks first in regards to density of population as per 2011 census 2011 চনৰ লোকপিয়ল অনুসৰি জনসংখ্যাৰ ঘনত্বৰ ক্ষেত্ৰত কোনখন জিলা প্ৰথম স্থানত আছে ফাৰ্ষ্ট ৰেংকত আছে ওকে ইন regards of density of population ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ কামৰূপ মেট্ৰ ওকে কামৰূপ মেট্ৰ যেটো ডেন্সিটি হেতু হল 1313 মানে 1313 ডেন্সিটি হয় তাৰ পিছতে ধুবুৰী আছে 896 ওকে কামৰূপ মেট্ৰ প্ৰথম স্থানত আছে যদি জনসংখ্যাৰ ঘনত্বৰ কথা হদো 2011 চনৰ লোকপিয়ল অনুসৰি ওকে নেক্সট আছে কোৱেশ্চন নাম্বাৰ 260 and the last question of the video who among the following was the first recipient of Assam Valley Literary Award নিম্নলিখিত কোনজন অসম উপত্যকা সাহিত্য বঁটা বিজয়ী প্ৰথম ব্যক্তি প্ৰথম আসাম ভেলি লিটাৰী এৱাৰ্ড কোনে জিকিছিলে শুদ্ধ উত্তৰটো হ'ব ভৱেন্দ্ৰনাথ শইকীয়া অপশ্যন এ হ'ব শুদ্ধ উত্তৰ ভৱেন্দ্ৰনাথ শইকীয়াই আসাম ভেলি লিটাৰী এৱাৰ্ড প্ৰথম জিকিবলৈ সক্ষম হৈছিল পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল 1990 চনত ওকে কিমান চনত যদি খুদে তেতিয়া হ'ব 1990 চনত
আৰু আজিলে ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰিব বন্ধু বান্ধৱীৰ মাজতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পৰৱৰ্তী পৰ্যায়ত আৰু পিছৰ পাঠসমূহ দিম অ'কে তেতিয়ালৈকে আপোনালোকে চেনেলটো চাই থাকিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ